আজি বহাগৰ মাহটো আমি সকলোৱে জানো যে আমাৰ এটা পৰম্পৰা আছে। আমি আমাৰ গুৰুসকলক বা ডাঙৰ ব্যক্তিসকলক আমি সন্মান জনাওঁ, তেওঁৰ পৰা আশীৰ্বাদ লওঁ। আমাৰ গুৰু, পিতৃগুৰু, মাতৃগুৰু, দীক্ষাগুৰু, শিক্ষাগুৰু থাকে। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ গাঁৱৰে মৰম লগা ল'ৰাজন আমাৰ কিন্তু গুৰু হয়। আমাৰ গুৰু মানে তেওঁ আমাৰ দীক্ষাগুৰু হয়। মানে এটা পথ আমাক দেখাই দিলে, যিটো পথৰ দ্বাৰা আমাৰ পৰিয়ালবোৰ এটা সংস্থাপিত হ'ল। যিটো সময়ত আজি নিবনুৱা সমস্যাৰ কাৰণে গোটেই এটা সমস্যাৰ কাৰণ ল'ৰা উগ্ৰপন্থী যোৱাৰ পৰা লৈ ছুইচাইড কৰালৈকে ঘটনা সংঘটিত কৰিছে। গতিকে তেনেকুৱা এটা সময়ত মৰাত মাৰি পোৱা এটা সমস্যা আছে। তেনেকুৱা এটা সময়ত আমি মানুহক কেনেকৈ সংস্থাপন দিব পাৰোঁ, তেনেকুৱা এটা পথ আমাৰ হাতত তেওঁ দিলে, এটা দিশ দি দিলে। গতিকে এনেকুৱা এটা পবিত্ৰ ক্ষণত আমি আমাৰ গুৰু ঘৰ, আমি সকলোৱে তেওঁ গুৰু মানুহ, তেওঁৰ ঘৰত আমি আহিছোঁ। তেওঁক আশীৰ্বাদ বিচাৰি তেওঁক আমি অলপ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আহিছোঁ। আৰু অসমীয়াৰ প্ৰতীক এখন ফুলাম গামোচা আপোনালোককে সাক্ষী কৰি আমি তেওঁক অৰ্পণ কৰিব বিচাৰিছোঁ। ओ मेरे गुरु अफसोस नहीं जो तेरे लिए सौ दर्द सहे, महफूज रहे तेरी जान सदा, चाहे जान मेरी ये रहे न रहे। ओ मेरे गुरु सब कुछ मेरे नस नस में नवकार बहे, फीका न पड़े ये धर्म मेरा, जिस मुंह से निकल के खून कहे। तेरे संग संग मैं चल जावा, गुल बन के मैं खिल जावा, इतनी सी है दिल की आरज़ू। तेरे दर्दों को सह जावा, तेरे पैरों में बिछ जावा, इतनी सी है दिल की आरज़ू। निकल के खून बहे, फिर भी न कोई एक शब्द कहे, आबाद रहे ये धर्म मेरा, जिन शासन की ये आन रहे।